যোৰহাটত অৰ্থনৈতিক বিপ্লৱ কেনেদৰে জুবিনা বেগম আৰু ৰাজুমণি বৰাৰ সপোন পূৰণ হ'ল কিন্তু ব্যৱসায় আৰম্ভ কৰিবলৈ ক'ত পালে ইমান টকা কোনে যোগান ধৰিছে লাখ লাখ টকা জনাইছো সবিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি শেষলৈকে চাওক গাঁও সলনি হ'লে দেশ আগবাঢ়িব গাঁৱে গাঁৱে অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠিলেহে দেশত প্ৰগতি আহিব সলনি হৈছে সময় আগবাঢ়িছে গাঁৱৰ মহিলাৰ লগতে একাংশ নিবনুৱা যুৱতী ঋণ লৈ স্বাৱলম্বিতাৰ পথ উলিয়াই গঢ়িছে অৰ্থনৈতিক বুনিয়াদ যোৰহাট জিলাৰ এই সকল লোকে ঋণ লৈ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মুখত বিৰিঙিছে হাঁহি এই সকল লোকে জীৱন সলনি কৰিলে বন্ধন বেংকৰ জৰিয়তে আজি লাখ লাখ কৰ্মহীন লোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে কিবা এটা কৰাৰ সপোন বাস্তৱিত হৈছে যোৰহাট জিলাৰ যোৰহাট 2 নম্বৰ বন্ধন বেংক শাখাৰ পৰা ঋণ লৈ এইজনী জুবেদা বেগমে গেলামাল দোকান আৰু এজনী ৰাজুমণি বৰাই গেলামালৰ দোকান দি আজি নিজে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ সপোন দেখিব পাৰিছে দুজনীয়ে বন্ধন বেংক যোৰহাট 2 শাখাৰ পৰা ঋণ লৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনো লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে ঠিক একেদৰে ৰাজুমণি বৰাই বন্ধন বেংক যোৰহাট 2 শাখাৰ পৰা ঋণ লৈ গেলামালৰ দোকান দি আজি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে এনেদৰে গ্ৰাম্যাঞ্চলত বন্ধন বেংকে অৰ্থনৈতিক দিশত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৰাজবনী বৰা কোন জায়গাত দোকান আছে ভাতেমাৰ গাঁও আপুনি কেনেকৈ বন্ধন বেংকৰ লগত চিনাকি হ'ল বন্ধন বেংকৰ মানে আমাৰ ওচৰৰ গোট আছিলে গোটতে জড়িত হৈ পেলাই তেনেকৈ চিনাকি হৈ তেনেকৈ পেলাই বন্ধনৰ পৰা পইচা লোৱা হৈছে প্ৰথমতে কিমান লৈছিলে প্ৰথমতে 30,000 দিছিলে একেবাৰে আৰম্ভণিতে 30,000 পৰা তেনেকৈ 60,000 70,000 55,000 এনেকৈ যিমান যিটো শক্তি অনুযায়ী পাৰোঁ আৰু ল'ব তেনেকৈ এতিয়া 1,20,000 লৈছোঁ এইবাৰ হয় কি লাভ হৈছে লাভ কাৰণ গোটেই ঘৰ চলোৱা ল'ৰা পঢ়োৱা পৰিয়াল চলাৰ পৰা আদি কৰি গোটেইখিনি দোকানখনৰ পৰাই হৈছে দোকানতে বস্তু ভৰাই পেলাই তেনেকৈ পেলাই ওলাই আছে আৰু বন্ধন বেংকক কি ক'ব আপুনি বন্ধন বেংকক আমি ক'বলৈ মানে কি আমাৰ ফালৰ পৰা সহায়ে জনাওঁ কাৰণ আমি আজিলৈকে কোনো ক্ষেত্ৰত একো অসুবিধা পোৱা নাই আৰু পইচাটো লৈ ধৰক সৎ ব্যৱহাৰ কৰিছোঁ সেইমতে ধৰক ধাৰো মাৰি আছোঁ আৰু আমাৰ আজিলৈকে কোনো লেনদেনতো কোনো হেৰি নাই দিগদাৰ পোৱা নাই সেয়াই আৰু চাহটো টাইমত পইচা নিয়েহি কোনো সেইফালৰ পৰা প্ৰব্লেম পোৱা নাই বন্ধন বেংকৰ আগতো বেলেগ বেংকতো তেনেকৈ ঋণ বিচাৰি যোৱা হৈছিল নে অকল বন্ধন বেংক প্ৰথম আমি বন্ধনতে লৈছিলোঁ তেওঁলোকৰ সেইটো নিজৰ কথা কাৰণ এটা কথা কি পইচাটো যেতিয়া আমি ধাৰ লৈছোঁ আজি যদি বেংকৰ পৰা নহয় বেলেগৰ পৰা ধাৰ ল'লেও কেনেকুৱা পানিছমেণ্ট দিলে সেইটো আচলতে মই নিবিচাৰোঁ কাৰণ ধাৰ ল'লে ধাৰ মাৰিব লাগিবই আৰু আমাৰ তেনেকুৱা হেৰি নাই তাৰমানে ধাৰ আমি লৈ পেলাই নমৰাকৈ থকা নাই আজি লকডাউনতো ইমান দিন হেৰি হ'ল যেনে তেনে ধাৰ মাৰি আছোঁ কাৰণ সেইটো বন্ধনৰ নহয় যেতিয়া বেলেগৰ দিবতো লাগিবই ঋণ যেতিয়া লৈছোঁ সেইটো ধাৰ মৰাটো আমাৰ নিজৰ কৰ্তব্য মানে বৰ্তমান একমাত্ৰ দোকানখনে আপোনাৰ দোকানখনে পথ দোকানখনে একমাত্ৰ পথ নামটো জুবেদা বেগম ক'ত আছে দোকানখন সৰুচৰাই বাগান কেনেকৈ আৰম্ভ কৰিছিলে দোকান প্ৰথমতে মই বন্ধুবৰ্গৰ পৰা লোন লৈ 15,000 টকা লৈছিলোঁ তাৰপাছত মই লোন লৈ দোকানখন আৰম্ভ কৰিছোঁ প্ৰথমতে এইখন দোকানৰ পৰা আৰম্ভ কৰিছিলে নহয় মই সৰু পাণ দোকানৰ পৰা আৰম্ভ কৰিছোঁ গেলামাল দোকানত প্ৰথমে কিমান লৈছিলে প্ৰথমতে 15,000 লৈছিলোঁ 15,000 তাৰপাছত কিমান বৰ্তমান কিমান ল'লে বা কেনেকৈ কি ল'লে 15,000 পৰা মই প্লাছ 40,000 ল'লোঁ 40,000 লৈ গেলামালখন খুলিলোঁ তাৰপিছত 60,000 ল'লোঁ তাৰপিছত গৈ 1.5 লাখ ল'লোঁ তাৰপিছত দোকানত এইটো পৰিণত হয় আৰু ধুনীয়াকৈ লৈ মেলি চলি পৰিয়ালটো পোহপাল দি আছোঁ বন্ধন বেংকে বহুত উন্নত হৈছোঁ বন্ধন বেংকে কেনেকুৱা সুবিধা দিলে বন্ধন বেংকে ঘৰত আহি আমাক সুবিধা দিয়ে যিকোনো ক্ষেত্ৰত আমাক বন্ধন বেংকে সহায় কৰে বেলেগ বেংকৰ লগত আমাৰ নাম বেলেগ বেংকত আমি আমাৰ বন্ধন বেংকৰ নিচিনা হ'বই নোৱাৰে মানে বহুত সা সুবিধা পাইছোঁ বহুত মোৰ সহায় সহযোগিতাও পাইছোঁ আমি ইয়াৰ আগতে আপুনি কেনেকুৱা অৱস্থাৰ পৰা এইটো অৱস্থা পালেহি ইয়াৰ আগতে অৱস্থাটো আমাৰ বেয়া আছিলে বন্ধনৰ পৰা লোন লৈহে অকণ আমাৰ ভাল দিন আহিছে নিউজ ডেস্ক ৰিপোৰ্ট ৱেষ্ট আছাম